হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মোৰ প্ৰেগনেঞ্চি থাকোঁতেই কৰা ভিডিঅ' হয়। ৰাতিপুৱা গা পা ধুই মায়ে আজৰি হৈ এতিয়া পিঠাগুড়ি খুন্দি আছে আৰু আজি মোৰ 7 মহীয়া ভাত পিঠা খোৱা নিয়মটো কৰিব। সকলোৰে নিয়মবোৰ বেলেগ বেলেগ, আমাৰো নিয়মবোৰ বেলেগ। ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। ভিডিঅ'টো প্ৰেগনেঞ্চি থাকোঁতেই তেতিয়াই কৰি থৈছিলোঁ, কিন্তু বিভিন্ন অসুবিধাৰ কাৰণে দিবহে পৰা নাছিলোঁ। ভাবিলোঁ আজি আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ। এয়া পিঠাগুড়িখিনি এনেদৰে মায়ে অলপ অলপকৈ পানী দি মুঠি লৈছে। ভালদৰে মুঠি ল'ব। এয়া দেখিছে, অলপ অলপকৈ পানী দি এনেদৰে মুঠি লৈছে। আৰু মোৰ 5 মহীয়া পঞ্চমৃতৰ নিয়মটো মই ভিডিঅ' কৰা নহ'লে তেতিয়া। আৰু এয়া ভাত পিঠাৰ কাৰণে চেনি, মৌ, ঘিউ, দৈ, ৰসগোল্লা, গুড় সকলোখিনি ভাত পিঠাৰ লগত খাবৰ কাৰণে আনি থৈছে। আৰু মায়ে এখন চালনী ঘৰৰ পৰাই লৈ আহিছে, বৰ্তা এজনে বনাই দিছে। এখন কলপাত এখনো কাটি আনি থৈছে হাজবেণ্ডে। আৰু এইফালে এখন কেৰাহীত পানীখিনি উতলিবৰ কাৰণে গেছত পাতি দিছে। এইখিনি মায়ে মুঠিয়ে আছে। এটা লাডু হ'ল, এনেদৰে লাডু লাডুকৈ বনাই ল'ব। আৰু মায়ে মোৰ কাৰণে এযোৰ কাপোৰ আনিছে। এয়া আপোনালোকক দেখুৱাওঁ, কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এইযোৰ কাপোৰ কেনেকুৱা লাগিছে জনাব আপোনালোকে। যিহেতু গেছত বনাব লগা হৈছে, সেইকাৰণে হাজবেণ্ডেও ধৰি দিছে। জুইত বনালে ডাঙৰ কেৰাহী হ'লে এজনেই বনাব পাৰে। এনেদৰে চালনীখন ওপৰত দি লৈছে আৰু লাডুবোৰ এনেদৰে হাতেৰে হেঁচি হেঁচি দিছে। আৰু তলত যিবিলাক ফুট পৰিব গৰম পানীত, সেয়াই ভাত পিঠা। বহুতে জানেই, এয়া আমাৰ অসমীয়া খাদ্য, অসমীয়াৰ জুতি। আৰু আমাৰ 7 মহীয়া নিয়মত এনেদৰে ভাত পিঠা দিয়ে। এনেদৰে বনাই এতিয়া মায়ে হেতাখনেৰে ওপৰলৈ দিব। আৰু এয়া হৈয়ে গৈছে। কলপাতত নমাব লাগে, তেতিয়া গোটা গোটাকৈ এটা এটা হৈ থাকে। আমাৰ যিহেতু ইমান কলপাত নাই, সেইকাৰণে কাগজতে থ'ব লাগিব। এনেদৰে মায়ে বনাই আছে। কষ্টও হৈছে, যিহেতু গেছত বনাইছে, উপায়ো নাই। নিয়মৰ কামখিনিতো কৰিবই লাগিব। আৰু গাঁৱত হ'লে বহুত মানুহ মাতে, ভাল লাগে। আৰু এয়া আমাৰ ভাত পিঠা ৰেডি হৈ গ'ল। আৰু একদম দীঘলীয়া দীঘলীয়া হৈছে, গোটা গোটা হৈছে, এটা এটা হৈছে, ভাল লাগিছে বাৰু। আৰু এতিয়া মায়ে মোক আগবঢ়াই দিব। এয়া এনেদৰে গোসাঁই ঘৰৰ ওচৰতে ধূপ, চাকি, অৰিহণা, তামোল পাণ আগবঢ়াই লৈছে। আৰু এতিয়া মায়ে মোক খুৱাই দিব। আৰু এইজনী মই। আৰু ঘৰলৈ যাম যিহেতু, সেইকাৰণে পেকিং কৰি থৈছোঁ। বিচনাৰ ওপৰত একদম বস্তুৱে হৈ আছে গোটেই। কাপোৰযোৰ পিন্ধি লৈছোঁ। ব্লাউজটো যিহেতু চিলোৱা নাই, এতিয়া চাইজত নহ'ব, সেইকাৰণে নিচিলালোঁ। ওচৰৰ বাইদেউ এগৰাকীও আহিছে। আৰু এয়া মায়ে প্ৰাৰ্থনা কৰি মোক এনেদৰে কাঁহৰ থালি এখনত আগবঢ়াই দিছে। আৰু এতিয়া মায়ে মোক খুৱাই দিব। মই খোৱাৰ পাছতে হাজবেণ্ডেও খালে। আৰু এনেদৰে প্ৰাৰ্থনা কৰি পেলাই আমাৰ কামখিনি হ'ল। এতিয়া মোৰ বাও আহিলে, গুৱাহাটীত থকা বাজনী। আৰু এয়া মা বায়ে খাই আছে আৰু হাজবেণ্ডে কিবা লিখি আছে। আৰু এনেদৰে আমাৰ নিয়মখিনি হৈ গ'ল। খাবলৈও বহুত টেষ্টি হৈছিল, বহুত বেছি টেষ্টি হৈছিল। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। শেষত কেইখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ। আৰু আপোনালোকৰ ফালে নিয়মবোৰ কেনেকুৱা হয় জনাবচোন।